Hello students, welcome to this video. ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি শিকিম নিজৰ বিষয়ে ইংৰাজীত 5 শাৰী লিখিবলৈ। In this video, we will learn how to write 5 lines on ourselves in English. তেতিয়াহ'লে আমি আগবাঢ়ো, let's proceed. 5 lines on myself. নিজৰ বিষয়ে 5 শাৰী. My name is. মোৰ নাম হৈছে ইয়াত নিজৰ নাম লিখিবা. My father's name is. মোৰ দেউতাৰ নাম হৈছে ইয়াত দেউতাৰ নাম লিখিবা. My mother's name is. মোৰ মাৰ নাম হৈছে ইয়াত মাৰ নাম লিখিবা. I read in class. কোন ক্লাছত পঢ়া ইয়াত লিখিবা. যদি 4ত পঢ়ি আছা 4 লিখিবা. I read in class 4. মই 4th শ্ৰেণীত পঢ়োঁ. I am dash years old. এই খালী ঠাইত লিখিবা কিমান বয়স হৈছে তোমাৰ সেয়া লিখিবা. যদি 9 হৈছে 9 লিখিবা. I am 9 years old. মোৰ বয়স 9 বছৰ. গতিকে এইখিনি শাৰীয়ে আছিলে. আশা কৰিছোঁ তোমালোকে এই শাৰীবোৰ বহীত লিখিবা আৰু শিকিবলৈ যত্ন কৰিবা. Hoping you will write the sentences in your copy and try to learn them. গতিকে ভিডিঅ'টো ইমানেই আছিলে. Thank you.